এখন সমাজ গঢ়োৱা হওক। কবি উৎপল নাথ। হে মোৰ নতুন দিনৰ নতুন বন্ধুসকল, আহা আমি সকলোৱে মিলি এখন সমাজ গঢ়ো, যিখন সমাজত নাথাকিব কোনো হিন্দু, কোনো মুছলমান, নাথাকিব গাৰো, ৰাভা, খ্ৰীষ্টান। যিখন সমাজত থাকিব মাথো এটাই জাতি, মানৱ জাতি। যিখন সমাজত নচলিব মানৱতাৰ ওপৰত দুৰ্নীতি, কূটনীতি আৰু ৰাজনীতি। নচলিব কোনো দুৰ্বলীৰ ওপৰত বলিৰ অত্যাচাৰ, আৰু নচলিব কোনদিনেই এইখন সমাজত স্বাৰ্থলোভীৰ হুংকাৰ। কাৰণ আমি নতুন প্ৰজন্ম, নতুন সমাজ গঢ়িম। হে মোৰ বন্ধুসকল, আহা আমি সকলোৱে ঐক্যবদ্ধ হৈ কোনো জাতিভেদৰ বৈষম্য নাৰাখি হিন্দু, মুছলমান, খ্ৰীষ্টান উপাধিহীন এখন সমাজ গঢ়ো, যিখন সমাজে আকৌ লৈ আহিব আমাৰ মাজত শান্তিৰ নতুন পুৱা। যিখন সমাজে কঁপাই তুলিব নতুন প্ৰজন্মৰ মাজত মানৱ প্ৰেমেৰে। হে মোৰ বন্ধুসকল, সকলোলৈ মাথো অনুৰোধ, আহা আমি সকলোৱে মিলিজুলি এই পৃথিৱীলৈ পুনৰাই উভতাই আনো শান্তিৰ ৰঙীন কিৰণ। বৰষুণৰ শেষত ৰামধেনুৰ দেখাৰ দৰেই হিন্দু মুছলমান ধৰ্ম অবিহনে পৃথিৱীত হৈ পৰক মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম। সকলোৰে মাজত